हेलो एवरीवन आशा करूँ सकलो भाले आछे कुशले आछे मोर नतुन एटा भिडिओले आपनालोকক सकलोके पुनरबार स्वागतम जनाइছোঁ। এইফালে एकदम साजी काची रेडी आसलते मार लगत बजारले जाम। आमार याते प्रत्येक सप्ताहे बजार बहे और प्रतिটো मंगलबारे और সেইখন बजारले एकेबारे सरू थाकोते গৈছিলোঁ। তেতিয়া তেনেকৈ একো নাজানো বুজিও নাপাওঁ তেতিয়াই যোৱা মাহঁতে কয় আৰু সৰু থাকোঁতে গৈছিলোঁ বোলে দেউতাৰ লগত। আজি প্ৰথমবাৰৰ কাৰণে মই যাম আৰু ভাল লাগি আছে আৰু তেনেকৈ বজাৰ কৰা বিশেষ একো অভিজ্ঞতা নাই আৰু কি দেখাওঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো। আৰু এইটো হৈছে 2025 চনৰ প্ৰথমটো ব্লগ আৰু কিবাখিনি কি কণ্টিনিউ কৰিব পাৰোঁ সেইটো নাজানো, বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে মা আৰু মই দুজনী ওলাইছোঁ এতিয়া বজাৰলৈ যাওঁ। কি কৰোঁ বজাৰলৈকে আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব দেই। और एया है आमार गाँवर बरनामघर फाले काम चलि आछे कमप्लीट हुआ गई नाई आरो बाकी আগতে এই স্কুলখনতে মই গান শিকিছিলোঁ, লগতে আৰ্ট শিকিছিলোঁ আৰু বিহুৰ আখৰাও চলিছিলে আমাৰ তাতে। গতিকে আজি সেই স্কুলখনেদি পাৰ হৈ আহোঁতে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। সেইফালে ফাইনেলি আমি বজাৰ পালোহি। মই বোলে একেবাৰে সৰু থাকোঁতে আহিছিলোঁ দেউতাৰ লগত, একদম কান্দি কান্দি। আৰু দেউতাই পিছে নানো বুলি কয়, মই আহোঁ বুলি কওঁ বোলে আৰু তেনেকৈ আহিছিলোঁ। আৰু তাৰ পিছৰ পৰা নাই, আজি আকৌ আহিছোঁ এই বজাৰখনলৈ। আৰু তেতিয়া বাৰু জনাও নাছিলোঁ, বুজি পোৱাও নাছিলোঁ, সেই তেনেকুৱা হৈ থাকোঁতেই বোলে আহিছিলোঁ। আৰু আজি একদম ফাৰ্ষ্ট টাইম মই এইখন বজাৰ দেখিলোঁ। আকৌ মাহঁত বা দেউতাহঁত আহি থাকে, পিছে মই অহা নাছিলোঁ, আজিয়ে প্ৰথম। আৰু এইফালে চাওঁচোন কি ক'ত কিনো নিকিনো। এইফালে আকৌ বিস্কুটৰ দৰদাম কৰি আছিলোঁ। আমাৰ ঘৰত বহুত ডাঙৰ আয়োজন এটা আহি আছে, তাৰ কাৰণে এনেকুৱা বিস্কুট মানে সৰহকৈ লাগিছিলে, তাৰ কাৰণে আমি দাম দৰ কৰি আছিলোঁ। আৰু ইমানেই বেছি দাম, মানে একো বস্তু আপোনাক মানে 1 টকাও কমাই নিদিয়ে, বহুত জুই চাই দাম। আৰু যিয়ে নহওক সময়ৰ গতিত সকলোবোৰ সলনি হৈ গৈ আছে, গতিকে বস্তুৰ দামো সলনি হৈয়ে গৈ থাকে, কেতিয়াবা আপ কেতিয়াবা ডাউন। তাতে এতিয়া আকৌ বিহুৰ আগৰ বজাৰ, গতিকে বহুত বেছি দাম। এইফালে আহি আকৌ কাপোৰৰ দোকানত সোমালোঁ, কিবা কিবি লোৱা হ'ল বাৰু, সেইখিনি আৰু আপোনালোকক দেখুৱাই নাথাকিলোঁ। আৰু এনেকৈ মানে বহুতৰ আগত ভিডিঅ' কৰা অভ্যাস একেবাৰে নাই, কিন্তু আজি মই মনতে ভাবি গৈছিলোঁ যে মই কিমানখিনি চেষ্টা কৰিব পাৰোঁ যে এটা ভিডিঅ' বনাবলৈ, তাকো এনেকৈ বজাৰৰ মাজতে হওক বা যিয়ে নহওক। বহুত মানুহ আছিলে আৰু ভিডিঅ'টো মানে কেমেৰা কৰি থকা দেখি মানুহে এনেকৈ চায়ো আছিলে, লাজো লাগিছিলে, কিন্তু লাজক ভয়ক মানে কাটি কৰি মই আজি কিন্তু একদম পূৰা কনফিডেঞ্চত মানে ভিডিঅ' বনাইছোঁ। সেইটো আটাইতকৈ মোৰ কাৰণে আজি ডাঙৰ কথা দেই। আৰু তেনেকৈতো একো অভ্যাস নাছিলেই। লাহে লাহে ভিডিঅ' বনাব লৈছোঁ যেতিয়া, নিজৰ লাজটো লগতে অকণমান বেলেগৰ মানুহৰ কথা নুশুনাকৈ কাম কৰিম বুলি মনতে ভাবিছোঁ। আৰু সেইকাৰণে আজি ভাবিছোঁ এনেকৈ ভিডিঅ' বনাম আৰু লগতে আপোনালোককো দেখুৱাম দিনটোনো আজি কি হ'ল, ক'ত গৈছিলোঁ থাকে। বাকী মানুহৰ কথা গুৰুত্ব নিদি গৈ থাকোঁচোন, কি হয় চাই থাকোঁ। বজাৰবিলাক কৰি হৈ গ'ল, তাৰপিছতে আহিলোঁ মা আৰু মই দুইজনীয়ে বোলো ধুনীয়াকৈ চাহ একাপ খাই লওঁ বুলি হোটেলত সোমালোঁ।
আৰু এতিয়া প্ৰায়বিলাক কাম হৈ গ'ল, বজাৰ সমাৰ ইটো সিটো বস্তু লোৱা হ'ল। আচলতে আমাৰ ঘৰত ডাঙৰ এটা আয়োজন আহি আছে দেই, মানে বিহুৰ পাছতে, আৰু আপোনালোকক জনাম বাৰু। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই থাকে সকলোবোৰ গম পাব। তাৰে বজাৰ কৰিছিলোঁ আজি। কেনেকুৱা লাগিল মা? আৰু এতিয়া আৰু ক'তো নৰখোঁ, একদম ডাইৰেক্ট ঘৰলৈহে উভতিম আৰু। আজি বহুত বেছি গৰম বেছি মানে কিনিবই নোৱাৰি, ইমান দাম কিনিব নোৱাৰি দেই। আৰু বজাৰত বহুত মানুহ ভিৰ, বহুত ভিৰ। তাতে বিহুৰ আগত হৈছিলে বজাৰ। এতিয়া আৰু ক'তো ৰখাৰখি নকৰোঁ, চাহ খাম আৰু একেবাৰে ঘৰলৈ যাম। ফাইনেলি আহি ঘৰ পালোহি কোনোমতে, আৰু বহুত বেছি ভাগৰ লাগি আহিছে। আৰু বজাৰনো কি দেখুৱাম আৰু, শাক চব্জি বজাৰ, লগতে ইটো সিটো কিবা কিবি লোৱা হৈছে বিহু বুলি। আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফালৰ পৰা মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্ছা যাচিলোঁ। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই।